সেই গাইজ যদি মই ব্লগছ আৰু আপোনালোকে গম পাইছে চাগে চাম্বেল চাই পেলাই আৰু আজি মই যাম এজন ইউটিউবৰ তাতে আৰু তাতে যাই ৰাস চাব যাম আৰু এতিয়া ব্লগ যাই থাকোঁ। চাহৰে মই আধা আহিবাৰ আৰু ইচ্ছাতে পুৰা আঁতৰিছোঁ ৰাস মেলা পামেই আৰু বেছি দূৰ নাই আৰু এতিয়া ৰাইট চাইডে সোমাই যাব লাগিব নিয়ৰ মালাকৰ ঘৰলৈ। আৰু সেইটো এই যে নয়ন ব্লগৰ ঘৰ আৰু এতিয়া ফাইনেলি আহিব নয়ন ব্লগৰ ঘৰলৈ আৰু এইফালে আছে নয়ন ভাই আৰু এইফালে জয়দেৱ ভাই যে আমাৰ ঘৰত আহিল তো বহুত বেছি ভাল লাগিল ই যে আহিল মানে আমাৰ ঘৰত তো ভাই যো আৰু এতিয়া ৰাস চাবা নে কি যাওঁ তাড়াতাড়ি ৰাস চাব লাগে আৰু তোৰ চকৰ তিথি মিন চকৰিত ই উঠবা পাৰে মই মানে অলপমান ভয় লাগি আছে যিহেতু চকৰিত উঠা নাই নে একদম ওপৰত লাগি লৈ যাব ভাই মুঠে চুটে ওলাই যায় নেকি চকৰিতে উঠিয়া আছিল নেকি আৰু আজি উঠিবি না কি মজা লাগিব উঠি গ'লে ইয়াৰ গাইছ মুঠে যায় চকৰি জিতে উঠি মানে মুঠে যায় একদম এর পুরা হাগা উলি যাওয়ারে কিন্তু মোর আকো ভয় নাই মই উঠি বসু এই যে নয়ন ভাই তো ঘৰৰ পৰা ওলাই আহিলে ৰাস চাবলৈ অ ভাই পাঞ্জাবৰ ৰাস ভাল হয় না ভাল হয় না নাজনো কিন্তু ৰাসত যাই ফেলে গম পাম আৰু ভাই এইবাৰ এনেও মানে ভাল হ'ব পাঞ্জাৱত ৰাস কাৰণ এইবাৰ হ'ল মানে হীৰক জয়ন্তী আৰু এইবাৰ বেছিকে চিল পিন্ধি আহিছে ভাই ঠাণ্ডা লাগব পাৰে না তো অলপ ঠাণ্ডা বসছি তো সেইকাৰণে মানে জেকেট চেকেট পুৰা মাৰি আহিছো আজি পুৰা আৰু এতিয়া ব'লক পাঞ্জাৱৰ ৰাস চাবলৈ যাওঁ আৰু আপোনালোকক দেখুৱাম আৰু এতিয়া আমি একেলগে ৰাস চাবলৈ যাম আৰু এতিয়া চাব পাৰে ৰাস পামে আৰু বেছি দূৰ নাই আৰু এতিয়া চাব পাৰে পুখুৰীটোত পুৰা কৃষ্ণ তাতে আছে আৰু এইফালে চাব পাৰে কি ধুনীয়াকৈ লাইটিঙেৰে পুৰা সজাই দিছে ৰাস্তাটো আৰু এতিয়া চাব পাৰে পূজা পুৰা মেনিকুটি লগাই আহিবলৈ পুৰা ৰাস গেটলৈকে আৰু তাত লেখা আছে পানী যে মান চাপ আৰু এইবাৰ আছে হীৰক জয়ন্তী আৰু এইবাৰ পৰা ভিতৰলৈকে সোমাই যাই থাকো বলক আৰু যে চাবৰে গোহালে কেনেকুৱা মাটিৰে বনাইছে বোলে ইয়ালৈকে চাবৰে আৰু এতিয়া আমি চকৰত উঠিম চাবৰে টিকেট কাটি ল'লো বোলে এইটো চকৰত দেখি বম চকৰ বাপৰে বাপ আৰু সেইটোৱে হৈছে মই চাবৰে আৰু ইয়াতে পুৰা ওপৰে দূৰ খালে বোলে দেখা পাই চাবৰে ভাল লাগিছিলে অ ভাই ভুলাইছিল নাই পুৰা ড্ৰোন শ্বট চাওঁ পাই ইয়াৰ পৰা অ মাই কেনেকুৱা দেখি আনিব ইয়াৰ পৰা গোটা ৰাখালে যাহা বোলে ইয়াৰ পৰাই আপোনালোকে চাবৰে আৰু ইয়াৰ পৰা নিবলৈ যাই আছো বলা পুৰা মাথা ঘূৰি ভাল লাগিছে ভাই বৃন্দাবন
ইয়াতে পুৰা বহি লৈছে আৰু এতিয়া পানীবিলাক পুৰা ফেন উঠি গৈছে চাব পাৰে আৰু সেইখন হৈছে কৈলাশ পৰ্বত আৰু ইয়াতে আছে মহাদেৱ আৰু পাৰ্বতী আৰু এতিয়া কেনে গুফা নিচিনা গাইছ চাব পাৰে ভিতৰত যাই দেখুৱাই আছো আপোনালোকক তেখেতক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ এতিয়া আমাৰ মাজত আৰু এগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে তেখেত হ'ল অমৰপুৰ আৰু চাব পাৰে এইখন হৈছে কৃষ্ণ ৰথ চাব পাৰে কীট বম এইটো শৰাই বনাইছে চাব পাৰে আৰু গাইছে পুৰা অৰিজিনেল মানুহ হয় আপোনালোকে হেৰুৱা নোৱাৰে বুলি তেনেকুৱাই আছে বাৰু আৰু গাইছে এইটো অৰিজিনেল আৰু এতিয়া ঘূৰি ঘূৰি কিবা এটা খাই লওঁ আৰু ইচাৰে আছে ঘুগুনি আৰু চিকেন আৰু তাতে খাই আহিছিলে ঘুগুনি আৰু চিকেন পকৰা আৰু ইয়াতে খালে পকৰি চাবৰে গৰম গৰম আৰু এতিয়া চাবৰে পুৰা 11:23 হৈ গ'ল চাবৰে কিমান ৰাতি হৈছে পুৰা ঘৰত যা কি কৰিবি ঘৰত যা ভাত চাত খাব লাগব তাই পুৰা ঘুগুনি চুগুনি খালে পৰে পেট কেম্বা লাগি গৈছে আৰু ৰাখছা মোৰো খুবেই ভাল লাগিল আৰু তহঁতৰ কেনেকুৱা লাগিল একদম মজা লাগছি ভাই আৰু চকৰি উঠি পেলাই মোৰ মাথা ঘূৰি গৈছে একদম আৰু ভিডিঅ' ভাল লাগিছিল ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিবি এতিয়া বাই বাই জয়